बिश्वनाथ जिल्ला गफुर ओनसोलनि सिङाव थानाय नं 1 बालिजाननि रायजो राजाखौ गोबाव समनिफ्रायनो नायसनाखै आरो माखासे थाबायनो थाखाय दालां आरो लामाफोरखौ बानायनानै होयिखौ ओनसोलनि रायजो राजाफ्रा दुखु मोननाय फोरमायदों। लोगोसे बे ओनसोलनि सुबुंफ्रा फरायसालियाव थांलाय फैलाय आरो रायजो राजाफोरनि हान्था मेलायाबो जोबोद खस्थ' जायो होननानै फोरमायबावदों गामिनि थागिबिफ्रा। दानि सोरखारखौ खावलायहरदों दि जेन' लामा दालां थांलाय फैलायनि थाखाय सुबिदा खालामनानै होयो होननानै खौरां बिजोंनि गेजेरजों खावलायदों। আমাৰ দলংখন আৰু কি ক'ম আৰু আমি দলংটো এনেকৈ চলি আছে। আমি ঘৰৰ মানুহবিলাক অলপ অসুবিধা, অলপ বেমাৰ চেমাৰ অলপ অহা যোৱা কৰিবলৈ অসুবিধা লাগে। বোকোচা বান্ধিব নোৱাৰে আৰু য'তে ত'তে আৰু যেনে তেনে আৰু বাঁহ লৈ পেলাই আৰু ডাঙৰি বান্ধাৰ নিচিনাকৈ এনেকৈ কৰি আমি ট্ৰাইবেল মানুহ হোৱাৰ কাৰণে আমাক এই দলংখন নিদিয়ে চাগে। এইকাৰণে ইমান অসুবিধা হৈ আছোঁ। এই দলংকৰ কাৰণে আমি বাৰিষাটো ইমান কিবা কাপোৰ কানি উটাই আমি যাবলগীয়া হয়। আমাৰ এই গাড়ী ঘোঁৰাও আহিবলৈ অসুবিধা হয়। আমাৰ এই গাঁৱত আমাৰ ইমান অসুবিধা হোৱাৰ কাৰণে আমি এই কণ গাঁৱত ইমান কষ্টৰে আমি ভুগি আছোঁ। হয় ছাৰ, দলংখন যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি ইয়াত প্ৰায় কেইবাটাও গাঁৱৰ সংযোগী বুলি ক'ব লাগিব। যিহেতুকে আমি ইয়াৰ অন্তাপাৰা শান্তিপুৰৰ পৰা ধৰি 1 নং বালিজান তথা আমি ৰাঙলিয়াল পঞ্চায়ত আৰু বালিজানৰ সংযোগী। তাৰপিছত আমি এইখন স্কুলেৰে এইখন পথেৰে আমি দীৰ্ঘদিন ধৰি ভুক্তভোগী হৈ আমি অহা যোৱা কৰি আছোঁ। তাৰপিছত প্ৰতি বছৰে আমি বাঁহৰে বনাই যেনে তেনে প্ৰায় ইয়াত এবুকু পানী হয় বাৰিষা কালত। এতিয়া পানী শুকাইছে বুলি যেনে তেনে খৰালিৰ মাধ্যমেদি আমি অহা যোৱা কৰি আছোঁ। কিন্তু ইয়াত প্ৰায় কেইবাটাও গাঁৱৰ পৰা ল'ৰা ছোৱালীও আহে। আমাৰ এইখন ইয়াত 1 নং বালিজান প্ৰাথমিক বিদ্যালয় বুলি এখন চৰকাৰী স্কুল এখন পৰ্যন্ত আছে। তথাপিতো আমাৰ ইয়াত এই দলংখনৰ প্ৰতি চৰকাৰ দৃষ্টিগোচৰ হোৱা নাই। আমি প্ৰায় 15 বছৰ আগৰ চৰকাৰক চালোঁ, তেতিয়া কংগ্ৰেছৰ চৰকাৰ, ইহঁতে একোৱেই নকৰিলে। জাষ্ট ইহঁতে উন্নয়নৰ নামত ইহঁতে শ্লোগানহে দিলে। তাৰপিছত এতিয়া আমি শুনিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ কথা কয়, কিন্তু আমাৰ ইয়াত দেখোন বিকাশ হোৱা নাই, পৰ্যন্ত বিনাশে হৈছে। প্ৰতি বছৰে আমাৰ ইয়াত দলংখন আমি মেৰামতি কৰি ইয়াত প্ৰায়ভাগ গাঁৱলীয়া মানুহে আমি 90% দুখীয়া মানুহে বসবাস কৰি থকা আমি জেগাত আমি কেনেকৈ এই দলংখন মেৰামতি কৰি আমি চলিম, সেইটো এটা পৰিতাপৰ বিষয় ছাৰ। তাৰপিছত আমি কেইবাবাৰো MLA পৰ্যন্ত আমি সদল বলে গোটেই গাঁওখনৰ মানুহে তাত গৈ পিনে আমি MLAক আমি এপ্লিকেশ্যন পৰ্যন্ত দিলোঁ। MLA ছাৰে ক'লে সি তাৰ পৰা ইঞ্জিনিয়াৰ পৰ্যন্ত পঠিয়াই পিনে আমাৰ ইয়াত ছাৰ্ভেও কৰি পঠিয়াই দিলে। তাৰপিছত আমি এইটোৱে একো সুফল পোৱা নাই। ইয়াৰ ফলত আমি একদম সৰ্বশান্ত বুলিয়ে ধৰিব ল'ব লাগিব। চৰকাৰক কি ক'ব এতিয়া আপুনি? চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছোঁ, আমাৰ ইয়াত শক্তিশালী এজন MLA আছে, তাৰপিছত শক্তিশালী এজন মুখ্যমন্ত্ৰী পৰ্যন্ত আছে অসমত, হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰক আমি সেইটোৱে অনুৰোধ কৰিছোঁ, যাতে এই দলংখন আপোনালোকে যিমান পাৰে আমাক সহায় কৰক। লগতে দুখীয়াৰে আমি এইখন ৰাস্তাইদি, এইখনে আমাৰ আটাইতকৈ মূল প্ৰধান ৰাস্তা। এই ৰাস্তাটো নহ'লে আমি এই যেতিয়া দলঙত যদি পানী হয়, কেতিয়াবা এই দলংখন ভাগি দিয়ে, তেতিয়া আমি মানুহক কম্বলেৰে আমি বান্ধি পিনে এই দলংখন পাৰ কৰি পিনেহে আমি গাড়ী পৰ্যন্ত পোৱাই দিব পাৰোঁ। সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এই দলংখন অতি শীঘ্ৰে ছাৰ এই বছৰৰ ভিতৰতে বনাই দিয়ক। ছাৰ আমি এই কাৰণে কেতিয়াবা ভাবোঁ, দুখ লাগে, অহা লোকসভা নিৰ্বাচন আহি আছে তথা আমাৰ পঞ্চায়ত নিৰ্বাচন পৰ্যন্ত আহি আছে। যদি এই ৰাস্তা যদি আমাক বনাই নিদিয়ে, আমি যিকোনো দলক আমি ইয়াত প্ৰৱেশ বাধা দিম, নিষেধ কৰি দিম, লাগিলে আমি ভোট বৰ্জন কৰিম।